নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ কৈছে শিক্ষকসকলে আন্দোলন কৰাটো তেওঁলোকৰ ইচ্ছা অনিচ্ছাৰ কথা, কিন্তু চৰকাৰী চাকৰি যেতিয়া কৰিছে চৰকাৰী বিধি নীতি নিয়ম মানি কৰিব লাগিব। এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মঙলবাৰে তিতাবৰত বিজেপিৰ দল বুথ পৰ্যায়ৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ এই মন্তব্য কৰে। সাংবাদিকে মন্ত্ৰীগৰাকীক শিক্ষকসকলৰ বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰাত তেখেতে কয় যে চৰকাৰী চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত দেশৰ নিৰ্দিষ্ট বিধি আছে, নিয়ম আছে। শিক্ষকসকলে চাকৰিত যোগদান কৰাৰ তাৰিখৰ পৰাই নিয়মীয়াকৰণ দেখাব নোৱাৰি। তেওঁলোকৰ চাকৰি যি তাৰিখত নিয়মীয়া কৰা হ'ব সেই তাৰিখৰ পৰাহে সুবিধাসমূহ লাভ কৰিব। ইফালে সাংবাদিকে কথাবাৰ্তাত বেলেগ ৰাজ্যত শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিছে বুলি উল্লেখ কৰাত মন্ত্ৰীগৰাকীয়ে বেলেগ ৰাজ্যত ডকাইতি বা অপৰাধমূলক কাৰ্য সংঘটিত হ'লে আমিও কৰিব লাগিব নেকি বুলি মন্তব্য কৰে। লগতে কয় যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়ি তুলিবৰ বাবে চেষ্টা কৰি থকা হৈছে আৰু অনুন্নত ৰাজ্যসমূহে কি কৰিছে তাৰ লগত অসমৰ তুলনা কৰিলে নহ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'ৰ সবিশেষ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।